নমস্কাৰ বন্ধু বান্ধৱীসকল আজি আকৌ এটা নতুন ভিডিঅ'লৈ মই আপোনালোকক স্বাগতম জনাইছোঁ আপোনালোকে ভিডিঅ'টোৰ থাম্বনেইল আৰু টাইটেল দেখা পাই গম পাইছে যে আজি মই ক'ত আহিছোঁ সো আজি মই আহিছোঁ মৰাণত ডিব্ৰুগড় মৰাণত আহিছোঁ আৰু এইখন যিখন মৰাণ ধাবা আপোনালোকে দেখি পাইছে এই মৰাণ ধাবাৰ ঠিক অপজিটত আছে কাৰেং ধাবা আৰু আজি আহিছোঁ মই কাৰেং ধাবা এইফালে আপোনালোকে যাব পাৰিব মৰাণ টাউন যাব পাৰিব আৰু মৰাণ টাউন শিৱসাগৰ এনেকৈ যাব পাৰিব এইটো ৰাস্তাদি আৰু এইফালেদি আপোনালোকে যাব পাৰিব খুৱাং প্লাছ ডিব্ৰুগড় মানে ডিব্ৰুগড় টাউন চাউন আপোনালোকে যাব পাৰিব আৰু এইখনে হৈছে কাৰেং ধাবা এ ফেমিলি ৰেষ্টুৰেণ্ট আৰু ঠাইডোখৰ আপোনালোকে দেখিছে বহুত আহল বহলকৈ তেওঁলোকে ৰাখিছে আৰু প্লাছ ইয়াতে আপোনালোকে গাড়ী পাৰ্কিং বাইক পাৰ্কিং সকলোবিলাক সুবিধা ইয়াতে আছে আৰু সো বন্ধু বান্ধৱীসকল খুব বেছি দেৰি নকৰি বলক আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ ভিতৰলৈ সোমাই গৈ প্ৰথমতে আপুনি ৰিসেপশ্যনিষ্ট পাই যাব তাৰপিছত এফালে আপোনালোকে ধুনীয়াকৈ দেখিছে কিমান ধুনীয়াকৈ চকী টেবুলবিলাক তেওঁলোকে ৰাখিছে আৰু বহুত চকী টেবুল আছে বহুত ডাঙৰ হয় তাৰ উপৰিও আছে ইয়াতে এটা বস্তু কি ভাল কি ইয়াত কেবিন আছে সো কেবিনবিলাক আহল বহল হয় আপোনালোকে ধুনীয়াকৈ খাদ্য আপোনালোকে উপভোগ কৰিব পাৰিব আৰু এফালে মই গৈ আছোঁ এফালে হাত ধুনীয়াকৈ আপোনালোকে ধুই ল'ব ধুই লৈ আপোনালোকে ধুনীয়াকৈ খাদ্য উপভোগ কৰিব পাৰিব সো বন্ধু বান্ধৱীসকল মই এতিয়া আপোনালোকক দেখাবলৈ গৈ আছোঁ ইয়াৰ মেনুখন কাৰেং ধাবা ইয়াতে কণ্টেক্ট নাম্বাৰটো আছে আপোনালোকে কণ্টেক্ট কৰি ল'ব পাৰিব আৰু এড্ৰেছটো যিহেতু মই আপোনালোকক ক'লোৱেই ক'তনো আছে আৰু ইয়াত দেখিছে এইখিনি স্নেক্স হয় আপোনালোকে ইয়াৰ প্ৰাইচবিলাক আপোনালোকে চাই যাব আৰু কি খাদ্য ইয়াত এভেইলেবল আছে আপোনালোকে ধুনীয়াকৈ চাই যাব মই আপোনালোকক গোটেই মেনুখন মই আপোনালোকক দেখাই দিম ইয়াত মই যিটো অৰ্ডাৰ দিছোঁ সেইটো হৈছে ৰাইচ থালি হয় যিটো 120 টকা য'ত 11 আইটেম আছে সো ইয়াতে আপোনালোকে প্ৰাইচবিলাক ধুনীয়াকৈ চাই যাব আৰু বহুত ধৰণৰ খাদ্য ইয়াতে আপোনালোকে উপভোগ কৰিব পাৰিব তাৰপিছত তন্দুৰী এইফালে আছে এইখিনি গোটেইখিনি তন্দুৰী আইটেম হয় তাৰপিছত ইয়াতে আকৌ ডাল আছে ডালৰ পিছত এইফালে ভেজিটেৰিয়ান আইটেমবিলাক আছে যিমানবিলাক ভেজিটেৰিয়ান আইটেম মানে বিভিন্ন ধৰণৰ খাদ্য আপোনালোকে ইয়াত উপভোগ কৰিব পাৰিব যিহেতু ধাবা হয় সো বিভিন্ন ধৰণৰ খাদ্য আপোনালোকে উপভোগ কৰিব পাৰিব ইয়াতে যিহেতু মই দেখা পাইছোঁ ইয়াতে আইটেমটো বহুতখিনি আছে আৰু মেনুখন যথেষ্ট দীঘল হয় আৰু ইয়াতে বিভিন্ন ধৰণৰ আপোনালোকে খাদ্যবিলাকতো দেখিলেই কিয়নো ইয়াতে মেৰিজ পাৰ্টিৰ পৰা আদি কৰি মানে আপোনাৰ বাৰ্থডে পাৰ্টিও হয় চেলিব্ৰেশ্যন আপোনালোকে কৰিব পাৰে ইয়াতে সো সেইটো কাৰণে তেওঁলোকে তেনেকুৱা ধৰণৰ মানে খাদ্য তেওঁলোকে ৰাখিবই লাগিব আৰু যিহেতু মানে ইয়াত মই দেখিব পাইছোঁ মটনো আছে মটন তাৰপিছত চাইনিজৰ আইটেমবিলাকো ইয়াতে পাই যাব আপুনি চুপ পাই যাব মাছৰ যিমানবিলাক আইটেম আছে সেইবিলাকো আপোনালোকে পাই যাব এয়া হৈছে কণীৰ আইটেমখিনি আমলেট আছে মছলা আমলেট আছে সকলোবিলাক আপোনালোকে পাই যাব ইয়াতে আৰু এয়া ভেজিটেৰিয়ান চুপ নন ভেজিটেৰিয়ান চুপ আৰু চাইনিজৰ যিমানবিলাক ধৰি লওক চাওমিন আৰু অন্যান্য ধৰণৰ খাদ্যবিলাক আপোনালোকে উপভোগ কৰিব পাৰিব ইয়াতে মেৰিজ আৰু বাৰ্থডে পাৰ্টি যদি আপোনালোকে কৰিব বিচাৰে ইয়াতে আপোনালোকে ধুনীয়াকৈ বহুত আহল বহল প্লেচ আছে আপোনালোকে ধুনীয়াকৈ কৰিব পাৰিব সো বন্ধু বান্ধৱীসকল মোৰ এতিয়া খানা আহি গ'ল দেখিছে 11টা আইটেম আছে ইয়াতে আপোনালোকে দেখিব পাইছে মাটি দালি আছে এইফালে পাপৰ দিছে চালাড আছে তাৰপিছত আকৌ এইফালে পটল আৰু আলুৰ ভাজি দিছে এইফালে ভেন্দি ভাজি দিছে আলু পিটিকা আছে আকৌ চব্জি এখন দিছে আকৌ এইফালে মোৰ পৰ্ক কাৰী প্ৰায় 10-11 পিচমান আছে আৰু এইফালে চাটনি আচাৰ এইটো হৈছে আমলেট ঠিক আছে সো মই এতিয়া আৰম্ভ কৰিব লৈছোঁ মানে গাহৰিৰ পৰা সো পৰ্কটো খাবৰ কাৰণে মোৰ এনেও ভাল লাগে আৰু তাতে বতৰটো বহুত ঠাণ্ডা আছিলে গাহৰি যিহেতু খাই ভালেই লাগে আৰু তাৰপিছত প্ৰথমতে আৰম্ভ কৰিছোঁ মই এয়া প্ৰথমতে বেঙেনা ফ্ৰাইটো খাই লৈছোঁ কিয়নো তেতিয়া মানে যদি ঠাণ্ডা হৈ যায় বেঙেনা ফ্ৰাই খাবৰ কাৰণে অলপ বেয়া লাগে আৰু পাপৰটো মই খাই দিছোঁ কিয়নো পাপৰটো মানে গৰমে গৰমে খাবলৈহে ভাল লাগে ঠাণ্ডা হ'লে পাপৰটো হেমেগি যায় সো খাবৰ কাৰণে ইমান টেষ্ট নালাগে কিন্তু ভাত মই প্ৰথমতে আৰম্ভ কৰিম গাহৰি মাংসৰে গাহৰি মই পিচবিলাক দেখাম আপোনালোকক গাহৰি পিচবিলাক ধুনীয়া ষ্টেণ্ডাৰ্ড পিচ হয় একদম আৰু বঢ়িয়া পিচ মানে দেখিছে প্ৰায় 10-11 পিচমান আছে বন্ধু বান্ধৱীসকল মজা বঢ়িয়া মাত্ৰ 150 ৰুপিজ মই গাহৰি মাংস দেখাৰ লগে লগে মোৰ লোভৰ পানী এনেও পৰে তাতে ইমান ধুনীয়া ষ্টেণ্ডাৰ্ড পিচ হয় তো বঢ়িয়া মানে দেখিবৰ কাৰণে যেনেকৈ ধুনীয়া লাগিছে খাবৰ কাৰণে বিৰাট সোৱাদ লগা হ'ব আৰু মই যিহেতু খালোঁ সো বহুত মজা লাগিলে খাবৰ কাৰণে আৰু এয়া গাহৰি পিচ দেখিছে আপোনালোকে ৱাও বঢ়িয়া তাতে ঠাণ্ডাৰ দিন গাহৰি ভাত তাতে আকৌ আমলেট আছে গাহৰি মই 3-4 পিচ একেবাৰে খাই লৈছোঁ কিয়নো মই হেঁপাহ পলুৱাই মই খাব বিচাৰিছোঁ গাহৰিটো আৰু মোৰ দেখিবলৈ বিৰাট ধুনীয়া লাগিছে ৱাও বঢ়িয়া ধুনীয়া পিচ মানে ষ্টেণ্ডাৰ্ড পিচ মছলা ইমান বিশেষ বেছি দিয়া নাই
আপোনালোকে খাব পাৰিব, ধুনীয়াকৈ উপভোগ কৰিব পাৰিব। আৰু এটা বস্তু ভাল লাগিছে, ইয়াৰ মছলা কিছুমানৰ কি হয়, আপুনি ভাবে কি মছলা দিছে, কিন্তু ইয়াত মানে এনেকুৱা হৈছে মছলাটো তেওঁলোকে ধুনীয়াকৈ সিজাই দিছে। আৰু সিজাই দিয়াৰ কাৰণে মানে তাৰ যিটো কাৰী, সেই কাৰীখিনি খাবৰ কাৰণে বঢ়িয়া লাগিছে। আৰু এয়া হৈছে আলু পিটিকা। আলু পিটিকাও মই উপভোগ কৰিলোঁ, ধুনীয়াকৈ ভেন্দি আৰু আলু ভাজি দিছিলে, সেইখিনিও মই উপভোগ কৰিলোঁ। তাৰপিছত পটল আৰু আলুৰ তেওঁলোকে চব্জি দিছিলে, সেইখিনি মই ধুনীয়াকৈ উপভোগ কৰিলোঁ। তাৰ উপৰিও তেওঁলোকে চালাডো দিছিলে। চালাডত আছিলে আপোনাৰ গাজৰ আছিলে, গাজৰ, পিঁয়াজ আৰু আপোনাৰ তিয়ঁহ আছিলে। চ' সেইখিনিও খাবৰ কাৰণে বিৰাট মজা লাগিলে, বিৰাট বঢ়িয়া লাগে। চ' বন্ধু বান্ধৱীসকল আপোনালোকে আহক, মই ধুনীয়াকৈ খাদ্য উপভোগ কৰিলোঁ। চ' আপোনালোকে আহক এই কাৰেং ধাবালৈ, আৰু আপোনালোকে মোক কমেণ্টত জনাব যে ইয়াৰ খাদ্য আপুনি 120 টকাৰ যিখন থালি, সেই থালিখন আপোনালোকে কেনেকুৱা পালে। তাত আচাৰো আছে, প্লাছ আকৌ আপোনালোকে চাটনিও পাব। কিন্তু সৰু সৰু বল দুটাত আপোনাৰ আচাৰো আছে আৰু চাটনিও আছে। তাৰপিছত তাৰ উপৰি তেওঁলোকে দিছে ভোট জলকীয়া, পিঁয়াজ, নেমু, এইখিনিতো আছেই। আৰু ভোট জলকীয়া খাওঁতে মোৰ একদম পূৰা ঘাম ওলাই গ'ল। মোৰ খাই কিন্তু বঢ়িয়া লাগিলে। জলকীয়া যিটো ভোট জলকীয়া যিটো স্মেল, যিটো মানে গোন্ধ, সেই গোন্ধতে মানে ভাত খাবলৈ বেছিকৈ মন যায়, আপোনালোকে যিহেতু জানে। চ' বন্ধু বান্ধৱীসকল, মোৰ ভিডিঅ'বিলাক চাই আপোনালোকে কেনেকুৱা পাইছে, আৰু এই ভিডিঅ'টো চাই বিশেষকৈ কেনেকুৱানো পালে, আপোনালোকে কমেণ্টত জনাবলৈ নাপাহৰিব। আৰু যদি ভিডিঅ'টো যদি ভাল লাগিছে, আপোনালোকে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। আৰু তাৰোপৰি আপোনালোকে জনাব যে ইয়াৰ প্ৰাইচবিলাক কেনেকুৱা হয়, আপোনালোকৰ এফৰ্ডেবল হয় নে নহয়। আৰু কাৰেং ধাবাখন মই এটা বস্তু পালোঁ, তাত কিন্তু চাফ চিকুণ ধুনীয়াকৈ তেওঁলোকে মেইনটেইন কৰিছে, বহুত হাইজিন তেওঁলোকে মেইনটেইন কৰিছে। আপোনালোকে যিহেতু দেখিলে থালিখন ইমান ধুনীয়াকৈ তেওঁলোকে সজাই পৰাই দিছে। আৰু তাত মানে এটা বস্তু কি, ছাৰ্ভিচটো বহুত ভাল। মই কিন্তু বহুত ভাল পালোঁ, খাবৰ কাৰণেও খাদ্যবিলাক বহুত ভাল পালোঁ। চ' বন্ধু বান্ধৱীসকল, আজিলৈ আহিছোঁ। সুখী থাকক, হাঁহি থাকক। আজিলৈ আহিছোঁ, ধন্যবাদ।